Nabardनि बानजायनायाव लाइवलीहुड एंड एंटरप्राइज डेवलपमेंट प्रोग्राम ऑन वेविंग इंटीग्रेटिंग नेचारेल डाइं फोरोंथाय मिरु बेखेवदों। आथिखालनि गोदान मुगायाव बावगारलांनो हमनाय सियावनो गाब गानाय हुदा आरो आदबखौ फिन गामियाव फोरोंफिननानै बेखौ जौगामाननि थाखोआव फोजौखांनानै दानाय आरो फाननायजों लोगोसे गामियारि ओनसोलनि आइजोफोरखौ रांखान्थि बिथिङाव जौगाहोनाय गेदेर थांखिखौ लानानै नाबार्डआ खामानि मावबोदों। बे थांखिखौ लानानैनो नलबारि जिल्ला नाबार्डआ नाग्रिजुलिनि कालसेनि गामियाव गोबां गामियारि आइजोफोरखौ लानानै खुन्दुङाव माबायदि गाब गायो आरो माबायदि जौगा थाखोनि सि दानानै जौगा थाखोनि बेसेन मोननो हायो बिनि फोरोंथाय मिरु गायसननाय जायो। बे फोरोंथाय मिरुखौ बेखेवनानै होयो तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारिया। हाबाफारियाव तामुलपुरनि एसिस्टेन्ट कमिशनार हितेश बर' आरो नाबार्डनि गोबां बिबानगिरिफोराबो बाहागो लायो। গ্ৰুপত আমি ট্ৰেইনিং দিম। আমি ইণ্টেনচিভ ট্ৰেইনিং হ'ব। তেওঁলোকে কেনেকৈ আপোনালোকে উইভিংটো কৰিব, শিপিনী হেঁতৰ যদি শিপিনী হয় উইভিংটো কৰিব। লগতে আমি নেচাৰেল ডাইঙৰ ওপৰতো আমি এতিয়া ফ'কাছ কৰিম। কাৰণ তেওঁলোকে যেতিয়া কাপোৰবোৰ পিন্ধি আছে তেওঁলোকে মেইনলি কেমিকেল ডাইং হয়, কিন্তু আমি এতিয়া নেচাৰেল ডাইঙৰ আমি এটা প্ৰচেষ্টা ষ্টাৰ্ট কৰিম যাতে তেওঁলোকে নিজৰ কাপোৰবোৰো নেচাৰেল ডাইং কৰিব পাৰে, লগতে তাৰে এটা বিক্ৰী কৰিব পাৰে। বিক্ৰী কৰি এটা উপাৰ্জনৰ এটা ৰাস্তা দেখাব পাৰোঁ আমি। এই প্ৰগ্ৰেমটোত আমাৰ ট্ৰেইনিংটো শেষ হোৱাৰ পিছত আমি এটা বেংকৰ লগত আমি কথা পাতিছোঁ। বেংকৰ লগত লোন তেওঁলোকক দিয়াম, তেওঁলোকে নিজৰ ঘৰত শাল কিনি লগতে নেচাৰেল ডাইঙৰ ওপৰত কাম কৰিব পাৰে। কাৰণ যেতিয়া তেওঁলোকে 90জনী মহিলা একেলগে কাম কৰিব তেতিয়া ডাঙৰকৈ এটা আমি এগ্ৰিগেশ্যন কৰিব পাৰিম বস্তুখিনি। এগ্ৰিগেশ্যন কৰাৰ লগতে মাৰ্কেটিং লিংকেজ কৰিবৰ কাৰণে ভাল হ'ব। লগতে আমি ইয়াতে এটা ডেমনষ্ট্ৰেশ্যন ইউনিট এটা বহাইছোঁ যাতে তেওঁলোকে ইয়াতে যিখিনি কাম কৰিছে সেইটো আহি পেলাই আৰু প্ৰেক্টিচ কৰিব পাৰে। লগতে ওচৰৰ যিবিলাক মহিলা আছে 90জনী মহিলাৰ বাহিৰে তেওঁলোকে চাব পাৰে যে আমি কেনেকৈ কামবোৰ কৰিছোঁ আৰু তেওঁলোকে শিকিব পাৰে। কাৰণ এই 90জনী মহিলাৰ উপৰিও বাকী মহিলাকো যেন তেওঁলোকে সবলীকৰণ কৰিব পাৰে তাৰে আমাৰ প্ৰচেষ্টা কৰিছোঁ। ইয়াতে তাৰ লগতে আমি এক্সপ'জাৰ ভিজিটো কৰাম, কাৰণ তেওঁলোকে যিখিনি শিকিলে সেইটো দেখিলেহে ভালকৈ বুজি পাব। তেওঁলোকে আমি এক্সপ'জাৰ ভিজিটো কৰাম, লগতে আমি মাৰ্কেট লিংকেজো কৰাম। এই প্ৰগ্ৰেমটোত গ্ৰাম্য বিকাশ মঞ্চ আমাৰ লগত সহযোগ কৰি আমি কামটো কৰি আছোঁ। এই অঞ্চলটোত আমি নাবাৰ্ডে আৰু বেলেগ প্ৰজেক্টো কৰি আছোঁ, যেনে ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ড এটা প্ৰজেক্ট আছে, তাৰ আণ্ডাৰত আমি হলিষ্টিক ডেভেলপমেণ্ট কৰিব চেষ্টা কৰি আছোঁ। তাৰে এইটো এটা প্ৰচেষ্টা। ধন্যবাদ। প্ৰতিখন গাঁৱতে শান্তিপূৰ্ণ, সমৃদ্ধিশালী, শোষণমুক্ত আৰু সমতাপূৰ্ণ সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰাম্য বিকাশ মঞ্চই অসমৰ বিভিন্ন জিলাত কাম কৰি আছে আৰু আমি বাক্সা জিলাতো সমান্তৰালভাৱে বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু ইতিমধ্যে ইয়াত ৰূপায়িত কৰিছোঁ। আৰু এই ৰূপায়িত কাৰ্যসূচীসমূহৰ ভিতৰত আজি অন্যতম কাৰ্যসূচী আমি ইয়াত নাবাৰ্ডৰ অৰ্থ সাহাৰ্যত যিটো LEDP প্ৰগ্ৰেম বুলি এইটো প্ৰগ্ৰেম আজি শুভাৰম্ভণি কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই কাৰ্যসূচীত মূলতে আমি 90গৰাকী মূলতে জনজাতি যি মহিলা আছে সেই মহিলা 90গৰাকীক আমি প্ৰশিক্ষণ দিম। ইয়াত প্ৰাকৃতিক যিবিলাক আমাৰ বস্তু আছে প্ৰাকৃতিক বস্তুৰ পৰা তেওঁলোকৰ ৰং যিটো কৰা, সূতাত ৰং কৰা যিটো পদ্ধতি আমি যিটো নেচাৰেল ডাইং বুলি কওঁ, সেই নেচাৰেল ডাইঙৰ ওপৰত আমি তেওঁলোকক প্ৰশিক্ষণ দিম। আৰু এই নেচাৰেল ডাইঙৰ প্ৰশিক্ষণ দি তেওঁলোকক আমি এই 90গৰাকী মহিলাক সংগঠিত কৰি তাৰ লগতে এই অঞ্চলৰ ওচৰৰ যি গাঁও আছে সেই গাঁওসমূহৰ যিসকল মহিলা আছে, যিসকল শিপিনী আছে তেওঁলোকক ইয়াত সংগঠিত কৰি একগোট খুৱাই আমি এই ইয়াত যিটো আমি মডেল ডেমনষ্ট্ৰেশ্যন ইউনিট এটা আমি বনাইছোঁ তাৰ জৰিয়তে তেওঁলোকক আগবঢ়াই নিয়াৰ আমি প্ৰচেষ্টা হাতত ৰাখিম। আৰু এই ক্ষেত্ৰত মই ধন্যবাদ জনাইছোঁ যে আমাৰ এই গোটেই কাৰ্যসূচীটো সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত আমাক নাবাৰ্ডে আৰ্থিক সাহাৰ্য আগবঢ়াইছে। আৰু গ্ৰাম্য বিকাশ মঞ্চৰ এই গোটেই বাক্সা জিলাৰ লগতে যিটো BTR ৰিজন আছে, গোটেই BTR অঞ্চল আছে, এই BTR অঞ্চলত আমি গ্ৰাম্য বিকাশ মঞ্চই ভৱিষ্যত দিনত বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু এই পৰিকল্পনাৰ অংশ হিচাপে আমাক নাবাৰ্ডে যথেষ্ট সাহাৰ্য আগবঢ়াইছে। আমি ইয়াত এই কালচেনি আৰু খাটাৰবাৰী গাঁৱত আমি নাবাৰ্ডৰ অৰ্থ সাহাৰ্যত আমি ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডৰ অধীনত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প ৰূপায়িত কৰি আছোঁ, য'ত আমি আম আৰু মধুৰিআমক মূল শস্য হিচাপে মূল উদ্যান শস্য হিচাপে লৈ আমি ইয়াত খেতিয়কসকলৰ লগত কাম কৰি আছোঁ 2021 চনৰ পৰা। আৰু তাৰ লগতে আমি ইয়াত লাইভ ষ্টক ফাৰ্মিঙৰ ওপৰতো আমি বিজ্ঞানসন্মত পদ্ধতিৰে লাইভ ষ্টক ফাৰ্মিঙৰ ওপৰতো আমি ইয়াত কাম কৰি আছোঁ। আমি আশা ৰাখিছোঁ এই বাক্সা জিলাৰ যিটো নাগ্ৰিজুলি ব্লকৰ অধীনত যি আমি সামৰি লোৱা যি গাঁওসমূহ আছে এই গাঁওসমূহৰ বিশেষকৈ জনজাতি গাঁও আছে বা জনজাতি মহিলাসকল আছে তেখেতসকলৰ উন্নয়নৰ কাৰণে, তেখেতসকলৰ জীৱিকাৰ উন্নয়নৰ কাৰণে আমি কাম কৰি যাব পাৰিম। আগন্তুক দিনত তেখেতসকলৰ জীৱিকাৰ উত্তৰণ হ'ব এই কামনা কৰিছোঁ। ধন্যবাদ।